हेलो बंधु बान्धवीসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালে আমাৰ খবৰ বৰ্তমান ভালে ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেহাক স্কুল পঠিয়াই কৰি লৈ ৰুমটো অলপ ঠিক ঠাক কৰিছোঁ প্ৰথমে বিছনাখনৰ বেডশ্বীটখন পাই ল'লোঁ তাৰপিছতে দেহা আৰু আইতাৰ খোৱা বিছনাখনৰ কাপোৰখিনি আনি ধুনীয়াকৈ চেয়াৰখনত জাপি থ'লোঁ তাৰপিছতে সেইখিনি জাপি পুচি লৈছোঁ তাই এতিয়া চুচৰিব পৰা হৈছে যে কাপোৰবোৰ খুব লেতেৰা হয় আগতীয়াকৈ তাই আগভাগৰ কাপোৰখিনিকে ধুই লওঁ কাপোৰখিনি ধুই কৰি লৈ গা চা ধুই কৰি লৈ কিবা এটা বনাই লওঁগৈ সেয়া মোৰ কাপোৰখিনি ধুই হৈ গ'ল ইয়াতে কাপোৰখিনি মই মেলি লওঁ ছোৱালী খুৱাই থৈছোঁ যিহেতুকৈ একদম স্পীডত কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আকৌ ছোৱালী উঠি গ'লে আকৌ কামখিনি ৰখি যাব এতিয়া গা পা ধুই পাকঘৰলৈ আহিলোঁ আহি পেলাই প্ৰথমে কলমৌ শাকখিনি কাটিছোঁ মিহি মিহিকৈ তাৰপিছতে সেয়া কলমৌ শাকখিনিৰ লগতে ধুনীয়াকৈ আলু এটাও মিহি মিহিকৈ কাটি দিম শাকখিনিৰ লগতে আলু এটাও মিহি মিহিকৈ কাটি দি পেলাই ভাজিম তাৰপিছতে আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল বনোৱা ভিডিঅ'খিনি দিব নোৱাৰিলোঁ ভিডিঅ' কৰা নহ'ল এয়া মই চয়াবিনে আলুৱে অকণমান জুকজুককৈ বনাইছোঁ তাৰপিছতে ইয়াতে নৰসিংহ ভেদাইলতা আলু আৰু গৰৈ মাছৰ জোল বনালোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই